নমস্কাৰ, মই কমল চৌধুৰী। মই বিগত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ চেণ্ট্ৰেল কমিটিৰ প্ৰেচিডেণ্ট আছিলোঁ। মই চেণ্ট্ৰেল কমিটিৰ প্ৰেচিডেণ্টৰ পৰা অব্যাহতি লৈ মই UPPL যোগদান কৰিছোঁ আৰু UPPL এজন সক্ৰিয় কৰ্মকৰ্তা হিচাপে মই কাম কৰিছোঁ। আৰু মই সকলো অসমবাসীক মই যোনটো COVID-19 সেইগুলো সজাগ হ'বলৈ মই আহ্বান জনাইছোঁ। ভাৰত চৰকাৰ আৰু অসম চৰকাৰ গাইডলাইন মতে তেওঁলোকে ডিষ্টেন্স আৰু মাস্ক পৰিধান কৰি মই চলিবৰ কাৰণে অসম চৰকাৰৰ যোনটো গাইডলাইন সেই হিচাপে চলিবলৈ মই সকলোকে আহ্বান জনাইছোঁ। আৰু সজাগতা থাকিলেই আজি COVID-19 মানুহৰ ওচৰত আহিব নোৱাৰে। সেইকাৰণে মই অসম চৰকাৰৰ তথা মাননীয় মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰৰ হেল্থ মিনিষ্টাৰ সন্মানীয় হেমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ জনাইছোঁ যে আজি তেওঁলোকৰ যোনটো প্ৰচেষ্টা, তেওঁলোকৰ যোনটো কাৰ্যক্ৰমণিকা, তেওঁলোকৰ একগ্ৰতা, নিষ্ঠাবান কৰ্মী হিচাপে আজি COVID-19 হিচাপে তেওঁলোকে যোনটো কাম কৰি আছে, সঁচাকৈ তেওঁলোকে শলাগৰ পাত্ৰ। মই সেইকাৰণে UPPLৰ মেম্বাৰ হিচাপে আৰু ভাৰতৰ নাগৰিক হিচাপে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই আপোনালোকৰ ওচৰত এটা বিশেষ কাৰণে আজি ক'ব লগা হৈছে। যোৱা 17 মে'ত মই ইলেক্ট্ৰনিক মিডিয়াত মই দেখিবলৈ পাইছোঁ BTCৰ প্ৰাক্তন EM জগদীশ চৰকাৰে যিখিনি আমাৰ UPPLৰ সভাপতি ডাঙৰীয়াৰ এগেইনষ্ট এলিগেশ্যন লগাইছে, দুৰ্ভাগ্যজনক আৰু সঁচাকৈ নিন্দনীয়। তেওঁ এজন প্ৰাক্তন EM, তেওঁৰ মুখৰ ভাৰ্চন সঁচাকৈ আমি BTCবাসী দুৰ্ভাগ্যজনক আৰু আমি লজ্জিত হৈছোঁ যে BTCবাসী এজনৰ EMৰ যদি এনেকৈ ভাষ্য হয়, তেতিয়াহ'লে মানুহে কি আশাৰে তেওঁলোকৰ চৰকাৰ যে চলাইছে, তেওঁলোকৰ এই ভাষ্য লৈ পেলাই তেওঁলোকে চৰকাৰ চলাইছে, দুৰ্ভাগ্যজনক। আৰু তেওঁলোকে যিখিনি এলিগেশ্যন লগাইছে যে প্ৰমোদ বড়ো ডাঙৰীয়া আৰু হীৰা হৰণীয়া ডাঙৰীয়া তেওঁলোকে দিনত ইজনে সিজনক কৰে, ৰাতি একেলগে এসাঁজ খায়, কিন্তু তেওঁ কি এই এসাঁজ খোৱাৰ সময়ত কি চকীদাৰী কৰি আছিল নেকি? তেওঁ কি কেনেকৈ গম পায় তেওঁলোকে যে ৰাতি এসাঁজ খাইছে? নিশ্চয় তেওঁ চকীদাৰী কৰিব লাগিলে, এইকাৰণে তেওঁ গম পায় কিজান এসাঁজ খাইছিল। আৰু তেওঁ কৈছে যে BTC আমাৰ চৰকাৰ উন্নতি কৰিছে। সঁচাকৈ আমি BTC উন্নতি দেখিছোঁ। জগদীশ চৰকাৰৰ নিচিনা মানুহৰ ঘৰ দেখিলে আমি আমাৰ হয় যে সঁচাকৈ BTC উন্নতি হৈছে। তেওঁৰ নিজৰে উন্নতি হৈছে, তেওঁৰ লাগা ভাগা 2-এজন কনিষ্ঠবান ঠিকাদাৰেই তেওঁৰ উন্নতি হৈছে, আৰু কোনো উন্নতি আমি চাবলৈ পোৱা নাই। আৰু তেওঁ কৈছে সমবায় ভালকৈ তেওঁ চলি আছে বুলি। যদি সমবায় ভালকৈ চলি আছে, তেওঁলোকে কেইদিনমান আগত মই আপোনালোকক তথ্য সহকাৰে মই আপোনালোকক দেখুৱাম। এটা কণ্ট্ৰলাৰ দোকানে তেওঁ আজি 2013ত তেওঁ কাৰ্ড বনাইছিলে। সেই 2013ত কাৰ্ড বনাই তেওঁ 2020লৈকে একো চাউল চেনি একো পোৱা নাই। আৰু কণ্ট্ৰলাৰ দোকানীয়ে তেওঁলোকক লিখি দিছে কাৰ্ডৰ ওপৰত যে আপুনি খালি তেল পাব, চাউল আৰু চেনি নাপাব। এই তেওঁৰ সমবায় উন্নতি হৈছে বুলি মই ভাবিছোঁ। আৰু আমি BTRৰ এজন নাগৰিক হিচাপে আৰু UPPLৰ মেম্বাৰ হিচাপে আমি পূৰা আত্মবিশ্বাসী যে এইবাৰ UPPLৰ চৰকাৰ হ'ব। এজন সৎ নিষ্ঠাবান ব্যক্তিক আজি BTRৰ মুৰব্বী বনাব বুলি মই আশাবাদী। আৰু তেওঁলোকৰ 17 বছৰৰ BPFৰ যিখিনি ভ্ৰষ্টাচাৰ, যিখিনি দুৰ্নীতি, তেওঁলোকৰ মানুহৰ মনত এই দুৰ্নীতি আৰু বিমান দিন নচলে। এইকাৰণে মানুহে অল্টাৰনেটিভ বিচাৰিছে, এণ্টি ইনকামবেঞ্চি আছে। তেওঁলোকৰ দুৰ্নীতি ইমান পাহাৰ দুৰ্নীতি বৈয়াম তেওঁলোকে বনাইছে। সেইকাৰণে মানুহে অতিষ্ঠ হৈ এইবাৰ UPPL চৰকাৰ কৰিব। আৰু UPPLক তেওঁলোকে BTRৰ জনসাধাৰণে ভোট দি UPPLৰ এটা সৎ নিষ্ঠাবান আৰু সুস্থ চৰকাৰ বনাব বুলি আমি আশাবাদী। প্ৰমোদ বড়ো ডাঙৰীয়া এনে এজন ব্যক্তি, যে ব্যক্তিক ভাৰতবৰ্ষতো দূৰৰ কথা বিশ্বত তেওঁৰ ফলোৱাৰ্ছ আছে। আৰু ভাৰতত অসমত তেওঁৰ নিচিনা নিষ্ঠাবান ব্যক্তি, তেওঁৰ কাৰ্যত মানুহে গম পাইছে। আৰু সঁচাকৈ তেওঁ কৈছে যে
তেওঁলোকে ছেপাৰেট বড়োলেণ্ডৰ আন্দোলন কৰি আছিল আজি ছেপাৰেট বড়োলেণ্ড আন্দোলন বাদ দি তেওঁলোকে ৰাজনীতিত সোমাইছে আৰু প্ৰমোদ বড়ুৱা ডাঙৰীয়াক আমি ধন্যবাদ জনাব লাগে যে প্ৰমোদ বড়ুৱা ডাঙৰীয়াই ছেপাৰেট বড়োলেণ্ডৰ ওপৰত উঠি তেওঁ আজি বিটিআৰৰ নিচিনা জেগাত তেওঁ এইমছ আনিবলৈ সক্ষম হৈছে তেওঁ ইউনিভাৰ্চিটি আনিবলৈ সক্ষম হৈছে তেওঁ NIT আনিবলৈ সক্ষম হৈছে 17 বছৰ BTC প্ৰশাসনে কোনোদিন জীৱনত নাভাবা কাম আজি প্ৰমোদ বড়ুৱা ডাঙৰীয়াই কৰিছে মানে আমি প্ৰমোদ বড়ুৱা ডাঙৰীয়াৰ এগেইনষ্টে যিখিনি মিছা ইলিগেশ্যন আৰু যিখিনি চুৰ বুলি কৈছে সঁচাকৈ দুৰ্ভাগ্যজনক তেওঁৰ মুখত সেইখিনি হ'ব নাপায় এই বিটিআৰৰ জনগণক মই আজি আপোনালোকক হাত জোৰি বিনম্ৰ আপোনাক অনুৰোধ জনাইছোঁ যে এনেকুৱা একজন প্ৰাক্তন যাৰ মুখত চুৰ এনি টাইম থাকে নিজেই চুৰ বোধহয় এইকাৰণে পৰক চুৰ বুলি ভাবিছে